হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ মিনি ভ্লগ। আজি গুৱাহাটী যামগৈ। এইফালে পাপাই অফিচ যাওঁতে মোক গাড়ীত উঠাবলৈ আহিছে আৰু আজি লাইন গাড়ীতে যাম। বতৰটো একদম বেয়া কৰি আহিছে। ইমান দিন গৰম আৰু ৰ'দৰ পিছত আজি অকণমান বতৰটো ভাল লাগিছে। আৰু এইফালে সন্ধিয়া বৰষুণেই দিলে আৰু ৰাতিপুৱাই একদম ধুমুহা বৰষুণ অসমৰ প্ৰায় প্ৰত্যেকখন জেগাতে হৈছে। বহুত মানুহৰ অনিষ্ট হৈছে। সকলো সাৱধানে থাকিব। আৰু আজি দিনটো কাৰেণ্ট নাই, ফোনৰ চাৰ্জ নাই, নেটৱৰ্ক নাই, ইমান অসুবিধা হৈছে। আৰু সন্ধিয়া কাৰেণ্টটো অহাৰ পিছতে ভাবিলোঁ অলপমান চানাকে বনাই লওঁ ৰুমতে, যিহেতু ওলাই যাব পৰা নাই। এইফালে বুট, কেঁচা পিঁয়াজ, জলকীয়া, নিমখ আৰু আংকুল চিপছ অলপমান, জালমুড়ি, নেমু আৰু অকণমান জ্বলা চানা দি এনেকৈ মই ৰুমতে মিছল বনাই ল'লোঁ। আৰু এইফালে কণী এটাও বইল কৰি লৈছোঁ। আপোনালোকে চানাৰ লগত এনেকৈ বইল কণী খাই পাইছেনে? খাই চাবচোন, খুবেই টেষ্টি লাগে। আৰু তাৰপিছত মই ধুনীয়া বতৰৰ লগত জ্বলা চানাৰ জুতি ল'লোঁ। আজিলৈ ইমানেই, বাই।